জীৱনটো আৰম্ভ কৰোঁতেই এয়া যেন জীৱনৰ অন্তিমটো ক্ষণ আৰু অন্তিমটো ক্ষণো পাৰ কৰি এখন পৃথিৱীৰ পৰাই গুচি গ'ল ব্যক্তিগৰাকী হয় নিশ্চয়কৈ আপুনি গম পাইছে যে মই কাৰ কথা ক'ব বিচাৰিছোঁ ইতিমধ্যে পেহেলগামত যি ঘটনা সংঘটিত হৈছে সন্ত্ৰাসবাদীৰ হাতত নিহত হৈছে কেইবাগৰাকীও লোক তাৰ মাজতে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি আজি কেইদিনমানৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু নতুন পত্নীৰ সৈতে হানুমুনিলৈ বুলি পেহেলগামলৈ বুলি গমন কৰিছিল আৰু পেহেলগামত গৈ পোৱাৰ মাত্ৰকে মৃত্যুৰ কেইটামান পূৰ্বে এটা ৰিলছ প্ৰস্তুত কৰিছিল দুই পতি পত্নীয়ে আৰু যেটো ৰিলছ এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল সেই ৰিলছটো আমি দেখাম ইতিমধ্যে হয়তো বহুলোকে দেখা পাইছে যেটো ৰিলছত দেখা গৈছে পতি পত্নী হালক আৰু মৃত্যুৰ কেইটামান মুহূৰ্তৰ পূৰ্বে সেই ৰিলছটো প্ৰস্তুত কৰি সামাজিক মাধ্যমত পোষ্ট কৰিছিল ব্যক্তিগৰাকীয়ে আৰু তাৰ পাছতে ৰিলছটো পোষ্ট কৰাৰ কেইমিনিটমানৰ পিছতেই পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হ'ল ব্যক্তিগৰাকী পত্নীৰ সন্মুখতে গুলিয়াই হত্যা কৰিলে প্ৰথমে সুধিছিল যে তই হিন্দু নে মুছলমান যেতিয়া ব্যক্তিগৰাকীয়ে ক'লে যে মই হিন্দু তাৰ পিছতেই লগালগ মাথাত গুলিয়াই হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে তেতিয়াই পত্নীয়ে ক'লে যে মুকু গুলিয়াই দিয়ক আৰু তেতিয়াই পত্নীক উত্তৰ দিলে যে তোক গুলিয়াব নোৱাৰো আমি মহিলাক গুলিওৱা নিষেধ তই গুলিয়াবলৈ আছে তই তহঁতৰ মোদীক ক এইদৰে মন্তব্য কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আৰু তাৰ পাছতে সেই দম্পতি হালৰ এটা ভিডিঅ' এতিয়া সকলোকে কন্দুৱাই গৈছে হৃদয় বিতাৰক ঘটনা আমি সেই ভিডিঅ'টো আগবঢ়াম আমি বাৰে বাৰে কৈছোঁ আৰু এই মুহূৰ্তত আজি পাকিস্তানৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা পাকিস্তানক লৈ যি ইতিমধ্যে হুংকাৰ আগবঢ়াইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যেকগৰাকী ভাৰতীয়ই বিচাৰিছে এজনকৈ প্ৰত্যেকগৰাকী সন্ত্ৰাসবাদী মাৰি পেলাব লাগে নিশেষ কৰি পেলাব লাগে আৰু তাৰ পাছতে ইতিমধ্যে সকলোৱে গম পাইছে এখন বৃহৎ বৈঠক বহিছিল আৰু বৈঠকত মোদীৰ লগতে কেইবাগৰাকীও মন্ত্ৰীৰ সেনাবাহিনীৰ জৰিয়তে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হাতত মাত্ৰ কেইটামান ঘণ্টা বাকী দিছে আৰু এই ঘণ্টাকেইটাৰ ভিতৰতে ভাৰতৰ পৰা যিখিনি পাকিস্তানী ভাৰতত আহিছিলে সেইখিনি খালী কৰিবলৈ হুংকাৰ দিয়া হৈছে আৰু কোন মুহূৰ্তত ইতিমধ্যে পাকিস্তান ঘেৰাও কৰি আছে সন্ত্ৰাসবাদীক বিচাৰি হাইৰাণ হৈ আছে আৰু পাকিস্তানী সন্ত্ৰাসবাদীকেইটা পোৱাৰ মাত্ৰকে আপুনি চকুমুদি বিশ্বাস কৰক যে মানচিত্ৰৰ পৰাই পাকিস্তান বুলি যে এখন দেশ আছিল সেয়া নাইকিয়া কৰিবলৈ এতিয়া সাজু হৈছে ভাৰতীয় সেনা সবিশেষ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই অতি ভয়ানক হৃদয় বিতৰক ঘটনাটো জীৱনটো আৰম্ভ কৰোঁতে জীৱনৰ অন্তিমটো ভিডিঅ' অতিকৈ হৃদয় বিতৰক আমি স্ক্ৰীনত দেখাই আছোঁ সেই ভিডিঅ'টো বিয়াখন পাতি মৰমৰ পত্নীক লৈ হানিমুনত পেহেলগামলৈ বুলি গৈছিল তেওঁলোক কিন্তু দুৰ্ভাগ্য চাওকচোন মুছলমান সন্ত্ৰাসবাদীয়ে স্বামীক হিন্দু নে মুছলমান বুলি সুধি হিন্দু হোৱাৰ কাৰণে পত্নীৰ সন্মুখতে গুলিয়াই হত্যা কৰিলে আৰু মানুহগৰাকীয়ে কৈছিল যে মোকো গুলিয়াই দিয়ক তেতিয়া মুছলমান সন্ত্ৰাসবাদীয়ে কৈছিল তোক নামাৰো তই গৈ মোদীক কগৈ চাওকচোন কিমান নিষ্ঠুৰ মুছলমান সন্ত্ৰাসবাদীকেইটাই কেনেকৈ হত্যা কৰিলে কেৱল এয়াই নহয় এগৰাকী ব্যক্তিৰ সমান্তৰালকৈ আন 25 গৰাকী ব্যক্তিক সৰ্বমুঠ 26 গৰাকী ব্যক্তিক হত্যা কৰিলে এইসকল সন্ত্ৰাসবাদীয়ে আৰু তাৰ পাছতে ইতিমধ্যে দেখা গৈছে যে কঠোৰ হৈছে এতিয়া ভাৰত চৰকাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে 48 ঘণ্টাৰ ভিতৰত এৰিব লাগিব ভাৰত পাকিস্তানীৰ ভিছা বাতিল কৰিছে CCS বৈঠকত পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে 5টাকৈ কঠোৰ সিদ্ধান্ত প্ৰথম কথাটো হৈছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ডাঙৰ একশ্যন লৈছে হিন্দু জলচুক্তি স্থগিত কৰিছে পাক প্ৰতিৰক্ষা বিষয়াক ভাৰত এবাৰ নিৰ্দেশ দিছে SAR এৰ অধীনত পাক নাগৰিকে নাপাব ভাৰতীয় ভিছা বৰ্তমানৰ সকলো ভিছা বাতিল কৰিলে আৰু আটাৰি ভাৰত পাক সীমান্ত বন্ধ কৰিছে আৰু এই মুহূৰ্তত আমি যদি দৰ্শকসকলক কওঁ যে ইতিমধ্যে যেহেতু ভাৰতীয় সেনাৰ হাতত দুজনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে আৰু বাকি যিকেইজন সন্ত্ৰাসবাদী জড়িত হৈ আছিলে বা ইতিমধ্যে যি প্ৰকাশ কৰা হৈছিলে স্কেচ প্ৰকাশ কৰা হৈছিলে অংকন কৰা হৈছিলে আৰু সেইগৰাকীৰ চেহেৰাৰ সৈতে মিল থকা সন্ত্ৰাসবাদীতে বিচাৰি হাহাকাৰ লাগিছে আৰু ইতিমধ্যে পাকিস্তান জম্মু কাশ্মীৰ সম্পূৰ্ণৰূপে ঘেৰাও কৰি আছে আৰু এই মুহূৰ্তত ক'ব লাগিব জম্মু কাশ্মীৰ প্ৰশাসনে
সন্ধান দিওঁতালৈ 20 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে মুঠৰ ওপৰত জম্মু কাশ্মীৰৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ সৰ্বদেশখন ইতিমধ্যে নৌসেনা জলসেনা বা স্থলসেনা বা যি আকাশ মাৰ্গেৰে বায়ু সেনা মুঠৰ ওপৰত সকলোৱে এতিয়া আবৰি ধৰিছে পাকিস্তান জম্মু কাশ্মীৰক মুঠৰ ওপৰতে অৰণ্য চলিছে বৃহৎ অভিযান আকাশ মাৰ্গত চলি আছে হেলিকপ্টাৰ যিকোনো মুহূৰ্ততে সন্ত্ৰাসবাদী লাভ কৰাৰ মাত্ৰকে সেই ঠাইত বোমাৰে নিশেষ কৰি পেলাব পাকিস্তান আৰু ইতিমধ্যে তাৰ বাবে মিছাইল ৰেডি কৰিছে হেলিকপ্টাৰ ৰেডি কৰিছে এয়াৰ ষ্ট্ৰাইক ৰেডি কৰিছে সকলোখিনি ৰেডি কৰিছে মুঠৰ ওপৰত এখন মানচিত্ৰ ব্লু প্ৰিণ্ট ৰচিছে যে কোনফালেদি গ'লে ক'ত যাব পাৰিব পাকিস্তানত সোমাবলৈ মুঠৰ ওপৰত সেয়া পানীৰে হওক পানীৰ তলেৰেই হওক আকাশেৰেই হওক মুঠৰ ওপৰত চাৰিওফালে এতিয়া বায়ু সেনা জলসেনা নৌকা বাহিনী সকলো সেনা বাহিনী মিছাইল বোমা তাৰোপৰি এয়াৰ ষ্ট্ৰাইকেৰে এতিয়া সাজু কৰি ৰাখিছে মুঠৰ ওপৰত সমগ্ৰ পাকিস্তানতে আৱৰি ধৰিছে এইসমূহ যন্ত্ৰপাতিৰে বা আহিলাপাতিৰে অস্ত্ৰপাতিৰে যেতিয়াই খবৰ পাব যে সন্ত্ৰাসবাদীকেইটা পোৱা গৈছে আৰু সেই মুহূৰ্ততে সেইটো স্থানতে বোমাৰে উৰুৱাই দিয়া হ'ব পাকিস্তানক এই মুহূৰ্তলৈকে ঠককৈ কঁপি আছে পাকিস্তান তেওঁলোকে জানে যে ভাৰতৰ শক্তি কিমান ইয়াৰোপৰি ভাৰতৰ পক্ষত আছে ৰাছিয়া ফ্ৰান্স আমেৰিকাকে ধৰি সকলো দেশ মুঠৰ ওপৰত সমগ্ৰ বিশ্বতে চাপৰ্টত আছে আৰু ডনাল্ড ট্ৰাম্পে বিশেষকৈ শক্তিশালী বুলি ডনাল্ড ট্ৰাম্পে আগবঢ়াইছে সকিয়নি আৰু সেই হেতুকে এতিয়া ভাৰতৰ হাতত নিশ্চয়কৈ পৰাস্ত হ'ব আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পূৰ্বলৈকে কৈ আছে যে প্ৰতিগৰাকী আক্ৰমণকাৰীক তন্নকৈ পৰীক্ষা কৰি শেষ কৰি দিয়া হ'ব আৰু হয়তো মানচিত্ৰৰ যিখন এখন দেশ বুলি পাকিস্তান আছে সেই পাকিস্তান দেশখনেই নোহোৱা হৈ যাব আৰু হয়তো কেইটামান মুহূৰ্তৰ পিছতেই কোন সময়ত কি হয় ঠিক নাই পাকিস্তান শেষ হ'বলৈ গৈ আছে যিকোনো মুহূৰ্তত সন্ত্ৰাসবাদীকেইটাৰ খবৰ পোৱাৰ মাত্ৰকে এতিয়া পাকিস্তান সম্পূৰ্ণৰূপে বোমাৰে উৰুৱাই দিয়া হ'ব গতিকে এতিয়া সাজু হওক প্ৰত্যেকগৰাকী ভাৰতীয় আৰু প্ৰত্যেকখন ভাৰতৰ বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে প্ৰতিবাদ কৰিছে বহুলোকে সমবেদনা জ্ঞাপন কৰিছে আৰু আমাৰ তৰফৰ পৰাও থাকিলে সমবেদনা নিহতসকললৈ আৰু তাৰ সমান্তৰালকৈ অসমত শিল্পী জুবিন গাৰ্গে আজি অনুষ্ঠান বাতিল কৰিছে নিহত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি প্ৰত্যেকগৰাকী সমবেদনা জ্ঞাপন কৰিছে লগতে এগৰাকী সকলোৱে পৰিচিত লেখিকা তছলিমা নাছৰিনে ইতিমধ্যে এটা বিশেষ পোষ্ট কৰিছে ইছলাম ধৰ্মৰ ওপৰত তেওঁ আচলতে খুব উজাৰিছে তেওঁ দুখ লাগিছে যে এই ঘটনাৰ সংঘাতত তেওঁৰ দুখ লাগিছে সেয়ে তেওঁ এটা বিশেষ পোষ্ট ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু মুঠৰ ওপৰত এতিয়া সকলোৱে উঠি পৰি লাগিছে যে পাকিস্তানীক ধ্বংস কৰিব লাগে তাৰ বাবে জম্মু কাশ্মীৰৰো তৰফৰ পৰা প্ৰত্যেকগৰাকী লোকে ওলাই আহিছে আৰু এই মুহূৰ্তলৈকে আমি যি আপডেট আগবঢ়াইছোঁ আমি পুনৰ কৈছোঁ যে ২৬ গৰাকীকৈ লোকক হত্যা কৰিছে হিন্দু মুছলমান পৰীক্ষা কৰি ইতিমধ্যে সকলোৱে গম পাইছে যে কলিমা পঢ়িব দিছিলে কলিমা পঢ়িব নোৱাৰাৰ মাত্ৰকে তেওঁ হিন্দু বুলি গম পাই লগালগ AK-47ৰে গুলিয়াই দিছে আৰু তাৰ পাছতে কাৰোবাক যদি কাপোৰ খুলি চাইছে যে তেওঁ হিন্দু নে মুছলমান আৰু যদি হিন্দু বুলি প্ৰমাণিত হৈছে সেইজনক লগালগ গুলিয়াই দিছে কাৰোবাক যদি পত্নীৰ সন্মুখত গুলিয়াইছে কাৰোবাক সন্তানৰ সন্মুখত কাৰোবাক পিতৃ মাতৃৰ সন্মুখত গুলিয়াই দিছে আৰু এইখিনিতে ক'ব লাগিব অসমৰ যিটো পৰিয়াল আছিলে দেৱাশিষ ভট্টাচাৰ্য তেওঁ এগৰাকী শিলচৰ এখন কলেজৰ অধ্যাপক এখন ইউনিভাৰ্চিটিৰ অধ্যাপক আৰু বাংলা বিষয়ৰ অধ্যাপক আৰু সেইগৰাকীৰ পৰিয়ালটো আচলতে কোনোমতে বাচি আহিছিলে তেওঁৰ কান্ধত গুলি থৈ সন্ত্ৰাসবাদীয়ে সুধিছিল যে তই হিন্দু নে মুছলমান তেওঁ যিমান পাৰে কোনো উত্তৰ নিদিয়াকৈ মাথো কলিমা পঢ়িবলৈ আৰম্ভ কৰিছিল আৰু কলিমা পঢ়াৰ দেখিত ভাবিলে যে তেওঁ মুছলমান হয় তেওঁৰ বিশেষকৈ দাড়ি আছিলে আমি সেই ফটোগ্ৰাফৰ আমাৰ লগত আছে সকলোৱে এতিয়া কৈছে তেওঁ নিজেই কৈছে কথা যে তেওঁৰ পুত্ৰৰ লগতে তেওঁৰ মুখত দাড়ি আছিলে তেওঁ নিশ্চয়কৈ ভাবিলে যে তেওঁ মুছলমানেই হয় সেইবাবে সেই পৰিয়ালটোক এৰি দিলে আৰু সেই পৰিয়ালটোৰ একেবাৰে কাষত থকা ব্যক্তিগৰাকীক হিন্দু বুলি গম পাই মাথাত গুলিয়াই হত্যা কৰে এই ধৰণৰ যি ভয়ানক দৃশ্য তেওঁ দেখা পাইছিল তাৰ পাছতে তেওঁ মনে মনে পত্নী পুত্ৰৰ সৈতে ঘোঁৰাৰ যি গৈ থকা ভৰিৰ আৱাজ শুনি কোনোমতে লুকাই থাকি জংঘলেৰে পাৰ হৈ আহি কোনোমতে পালেহি অসম আৰু এই ধৰণৰ যি ভয়ানক কাণ্ড এই কাণ্ড আচলতে সমগ্ৰ দেশ জোকাৰিছে আচলতে এই ধৰণৰ যি কাণ্ড সংঘটিত কৰিছে সেই সন্ত্ৰাসবাদীক নিশেষ কৰিব লাগে গছকি মাৰিব লাগে সকলোৱে কৈছে নৰপিখা সমূহক গছকি মাৰিব লাগে আৰু পাকিস্তানৰ গছকাৰ পূৰ্বে গছকিব লাগে ভাৰতবৰ্ষত যিসকল মুছলমান আছে যিসকলে এতিয়াও পাকিস্তানক
সহযোগ কৰি আছে কিয়নো আমি এই মুহূৰ্তত এটা বিশেষ খবৰ আগবঢ়াম যেহেতু আজি কেইটামান ঘণ্টাৰ পূৰ্বে এগৰাকী ভাৰতীয়ই ধন্যবাদ জ্ঞাপন কৰিছিলে পাকিস্তানীক আৰু সেইগৰাকী ভাৰতীয়ক এৰেষ্ট কৰা হৈছে মুহূৰ্ততে তাৎক্ষণিকভাৱে এৰেষ্ট কৰিছে ভাৰত চৰকাৰে আৰু কেৱল সেয়াই নহয় বিভিন্ন লুঙি পিন্ধা বহু লোক এতিয়াও আছে ভাৰতবৰ্ষত যিসকল সম্পূৰ্ণৰূপে পাকিস্তানী সাপোৰ্টাৰ গতিকে পাকিস্তানক এটেক কৰাৰ পূৰ্বে সেই সকলক ভাৰতৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা কৰিবনে ভাৰত চৰকাৰে কিয়নো এতিয়া বিভিন্ন সময়ত দেখা গৈছে যে ভাৰতত থকা বিভিন্ন মুছলমানে এতিয়া সহযোগ কৰিছে পাকিস্তানৰ পক্ষত সকলোৱে এই কথা দেখি আহিছে বা সামাজিক মাধ্যম বিভিন্ন পোষ্ট ভাইৰেল হৈছে গতিকে সেই যে লুঙি পিন্ধা লোকসকল সেই লুঙি পিন্ধা লোকসকলক প্ৰথমে ভাৰত চৰকাৰে ভাৰতৰ পৰা পাকিস্তানী খেদাৰ দৰে সেই সকলক খেদিব পাৰিবনে তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে সামাজিক মাধ্যমত আৰু এতিয়াই আমি এই খবৰটো আগবঢ়াইছো যে অতি সোনকালে পাকিস্তান ধ্বংস হ'ব লাগে অতি সোনকালে মৃতকৰ আত্মীয়ই আচলতে ন্যায় পাব লাগে ইয়াৰোপৰি প্ৰত্যেকগৰাকী যি নৰপিশাচ যি সন্ত্ৰাসবাদী সেই সম্পূৰ্ণ পাকিস্তানকে মানচিত্ৰৰ পৰা নোহোৱা কৰাৰ ব্যৱস্থা কৰিব লাগে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে